কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 2021-22 বৰ্ষৰ বিত্তীয় বাজেট সৰ্বসন্মতিক্ৰমে সদনত গৃহীত। সমগ্ৰ বিশ্বৰ সৈতে সংগতি ৰাখি টিফু ৰাংচিনা ভৱনৰ আন্তৰ্জাতিক মাতৃভাষা দিৱস উদযাপন। কাৰ্বি লামেট আমে ডং মোকাক শাখাৰ সমিতিৰ উদ্যোগত ডং মোকাকত আন্তৰ্জাতিক মাতৃভাষা দিৱস পালন। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰমজ্যোতি শৰ্মা। এতিয়া গৈছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 2021-22 বৰ্ষৰ বিত্তীয় বাজেট সদনত সৰ্বসন্মতিক্ৰমে গৃহীত। নতুন বাজেটখনত এমএছচিসকলৰ বাবে পেঞ্চন আৰু বিদ্যালয়সমূহ কাৰ্বি ভাষাৰ শিক্ষকসকলক মাহিলী 15,000 দিয়াৰ প্ৰস্তাৱ সৰ্বসন্মতিক্ৰমে গৃহীত হয়। বিত্ত বিভাগৰ দায়িত্বত থকা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে যোৱা 20 ফেব্ৰুৱাৰী 2021-22 বৰ্ষৰ বাবে 1,412 কোটি টকাৰ বাজেট সদনত দাখিল কৰে। দাখিল কৰা উক্ত পৰিমাণৰ বাজেট আজি অৰ্থাৎ 21 ফেব্ৰুৱাৰীত পৰিষদৰ সকলো সদস্যৰ সন্মতিক্ৰমে গৃহীত হয়। নতুন বাজেটখনত এইবাৰ কিছুমান গুৰুত্বপূৰ্ণ দিশ সামৰি পৰাপক্ষত জনমুখী বাজেট কৰা প্ৰয়াস কৰা দেখা গৈছে। এমএছচি পেঞ্চন, লেখক সাংবাদিকসকলক অৰ্থ সাহায্য, কাৰ্বি ভাষাৰ শিক্ষকসকলক মাহিলী 15,000 দৰমহা প্ৰদানৰ প্ৰস্তাৱ উপৰিও কাৰ্বি লামেট আমেক 40 লাখ, কেচিএছক 1 কোটি আৰু শ্বিলঙত কাৰ্বি ভৱন নিৰ্মাণৰ বাবে 4 কোটি এই নতুন বাজেটখনত অন্তৰ্ভুক্তি কৰা হৈছে। Number 40 charges on account of capital outlay on public works. Honorable Chairman Sir, I beg to move that the sum of rupees 0.00 only. এমএছচি বিলাকৰ পেঞ্চন নাই, পেঞ্চনৰ বিলটো আমি পাছ কৰা হৈছে আৰু সেই পেঞ্চনৰ বিলৰ গভৰ্ণৰ এছেন দিয়াইছে আৰু দিয়াৰ পিছত আমি ট্ৰাইবেলৰ টৰ্মাছ কাউন্সিল আজি ছেছনত আমি সেইটো পাছ কৰা হয়। লগতে সাংবাদিকবিলাক যিবিলাকৰ ৰিকগনাইজ সাংবাদিকবিলাক আছে আৰু লগতে যিবিলাকৰ ৰাইটাৰ্ছ, জাৰ্নেলিষ্ট আৰু ৰাইটাৰ্ছবিলাকৰ কাৰণে গ্ৰন্থ লিখা আৰু ৰিকগনাইজ ৰিপৰ্টাৰবিলাকৰ কাৰণে লাইফ ইঞ্চুৰেঞ্চৰ তেওঁলোকৰ কাৰণে আজি ট্ৰাইবেলৰ টৰ্মাছ কাউন্সিলৰ দিয়াৰ পৰা ইয়াত আজি বাজেটত অন্তৰ্ভুক্ত কৰা হৈছে। লগতে কাৰ্বি লামেট আমাই তাৰ কাৰণে প্ৰত্যেক বছৰৰ কাৰ্বি ফেষ্টিভেলৰ নামত আমি 1 কোটি টকা আজি বাজেটত অন্তৰ্ভুক্ত কৰা হৈছে আৰু কাৰ্বি সাহিত্য সভা, কাৰ্বি লামেট আমাই তাৰ কাৰণে 40 লাখ টকা বাজেটত আৰু কাৰ্বি লেংগুৱেজ টিচাৰ্ছবিলাকৰ কাৰণে বাজেটটো ইনক্ৰিজ কৰা হৈছে। তেওঁলোকক 15,000 কৰি মাহত তেওঁলোকৰ কাৰণে দিয়া হৈছে। নিউজ ডেস্ক ৰিপৰ্ট কাৰ্বি নিউজ। সমগ্ৰ বিশ্বৰ সৈতে সংগতি ৰাখি ডিফুৰ ৰাংচিনা ভৱনত দেওবাৰে আন্তৰ্জাতিক মাতৃভাষা দিৱস উদযাপন কৰা হয়। অসম সাহিত্য সভাৰ মাতৃভাষা আৰু ৰাজ্য ভাষা প্ৰয়োগ উপ সমিতিৰ ডিফু আঞ্চলিক কাৰ্যালয় উদ্যোগত অনুষ্ঠিত হয় এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান। খিলঞ্জীয়াৰ মাতৃভাষাৰ বৰ্তমান আৰু ভৱিষ্যত শীৰ্ষক এখন গুৰুত্বপূৰ্ণ ছেমিনাৰে আন্তৰ্জাতিক মাতৃভাষা দিৱস উদযাপন কৰা হয়। মাতৃভাষা আৰু ৰাজ্য ভাষা প্ৰযোগ উপ সমিতিৰ আঞ্চলিক আহ্বায়ক ভৱপ্ৰসাদ দেউৰীয়ে আদৰা আৰু বিশিষ্ট সাহিত্যিক ৰবীন গোস্বামীৰ পৰিচালনাত অনুষ্ঠিত ছেমিনাৰখন অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী ৰংবং তেৰাঙে উদ্বোধন কৰে। ছেমিনাৰত সমৰ ব্যক্তি হিচাপে বিশিষ্ট সাহিত্যিকো ভাষাবিদ চিকাৰী টিছু, বিশিষ্ট অতিথি হিচাপে কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সভাপতি হৰিমোহন জিগডুং, বিশিষ্ট সাহিত্যিক দেৱেন কাকতি প্ৰমুখ বিশিষ্ট ভাষা সাহিত্য প্ৰেমী ব্যক্তিসকল উপস্থিত থাকে। মাতৃভাষাৰ সাংবিধানিক অধিকাৰসমূহৰ পৰা বঞ্চিত হ'বলগীয়া হয় কাৰণে
ইমানবোৰ খিলঞ্জীয়া ভাষা আছে আৰু প্ৰত্যেকটো নিজৰ মাতৃভাষাৰ পৰাই মাৰ পৰাই ভাষাটো যে পৃথিৱীৰ প্ৰায় ৭,০০০টা ভাষাৰ মাজত বহুকেইটা ভাষাই আজি বিলুপ্তিৰ পথত। নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ। সমগ্ৰ বিশ্বত আজি উলহ মালহেৰে উদযাপিত হৈছে আন্তৰ্জাতিক মাতৃভাষা দিৱস। কাৰ্বি আংলং জিলাৰ ডং মোকাকতো এই দিৱসৰে সংগতি ৰাখি লংকামতাৰ শুৱনি প্ৰেক্ষাগৃহত এই দিৱস পালন কৰা হয়। কাৰ্বি লাম্মেট আমেৰ ডং মোকাক শাখাৰ সমিতিৰ উদ্যোগত পালন কৰা আন্তৰ্জাতিক ভাষা দিৱসৰ উপলক্ষে আয়োজিত সভাত পৌৰোহিত্য কৰে ৰং বিন্দ্ৰ ৰংপি। জলসম্পদ বিভাগৰ মুখ্য অতিথি হিচাপে মুখ্য কাৰ্যবাহী অভিযন্তা বৰসিং ৰংপিয়ে অংশগ্ৰহণ কৰে। বিশিষ্ট অতিথি হিচাপে বিশিষ্ট সাহিত্যিক প্ৰভাত চন্দ্ৰ তাৰো, বৰসিং ক্ৰ, জৰসিং বি প্ৰমুখ বিশিষ্ট ভাষা সাহিত্য প্ৰেমীসকল উপস্থিত থাকে। উল্লেখযোগ্য যে বিশিষ্ট লেখক তথা কাৰ্বি প্ৰভাত ট্ৰেনৰ কাৰ্বি লামথে সিংপাৰ লাপেন টাছাম আৰণ আৰু মণ্ডৰ ৰংফাৰৰ নেটুম আৰং নামৰ গ্ৰন্থ দুখন উন্মোচন কৰে। Thang ipialang wacing hona phana pran amudanta cipi det abang tadu pula soga mata se bang la soarni recognize lo apen 21st February arni ke International Mother Language Day pu hokpon lo lasi haladak mother language bu alam dokok lo tema lasi ili tum anta ipialam bang ceng honang po pusi nilitum damat halo lapen nilitum kedam tangan aningkan tanitum klaim bom lo lapen pining lethot sita nilitum klaim lo neskiwana phana program lo lasi pini laso dakat nang chitong duno pod eningarong piglo lapen ke international mandar di pulong te lake United Nations si approve kuri tangapot mane initiated by Bangladesh jala suhut ke jala mupen la melong thanbang anudenu thanbang dolo lasi lan ke nilige thanam de do lasi non bang ke basically ke international mother di belong te mithanga khe lam ting honang po chiru nang po mane awareness chiwanang po lapen ke laswa puthak se penang an pinita chingkilo chingwailo chingsailo lasi penangan ke la lame name penta klempo lapen ke Karbi People's Foundation de la tumpenta klempo অৰুণলেখে ৰিপৰ্ট কাপোৰ। আজি অসমীয়া প্ৰেমটি বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।